হেল্ল' বন্ধুসকল, আমি ফাইনেলি আহি পালোঁ আপোনাৰ এই ভঙা টিভিত অভিনয় কৰা যিজন আই ঘৰলৈ। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আই আচলতে কি পৰিস্থিতিত আছে বা ক'ত ঘৰ, কি কথা বতৰা, গোটেইখিনি আমি দেখাবলৈ চেষ্টা কৰিম। এই হৈছে আপোনাৰ আই ভঙা টিভিৰ যিজন মানে আই খ্যাত যিজন আইতা। আমি আই বুলি অভিনয়ত যিজনক চিনি আহিছোঁ, তেওঁলোকৰ ঘৰলৈকে অহা ৰাস্তা দেখিছে। এটা সৰু ডোঙৰ মাজেৰে ৰাস্তা, মোটামুটি অৱস্থা নাই বুলি ক'লেও ভুল নহয়। এই আহি আপুনি আমাৰ গাড়ী দেখিছে, এই তাত থৈ আহিছোঁ গাড়ীখন, এই আহঁতডালৰ তলত। তাৰ পৰা আহি আমি আই ঘৰলৈ আহিলোঁ। আইতাৰ ঘৰ ইয়াত চাহ খাবলৈ দিছে। আইতাৰ নাতিয়ে আমালোকে চাহ লৈ আহিছে। মইনা, তোমাৰ নামটো কি কৈ দিয়াছো? মোৰ নামটো নমস্কাৰ, মোৰ নাম হৈছে নিতুমণি ডেকা। তুমি আইতাৰ নাতি হোৱা ন? বাকী তুমি এইবাৰ পঢ়ি আছানে? মঙলদৈ কলেজ নেকি? দেওমুনা কলেজ। তাৰপিছত তোমাৰ আৰু দাদা, ভণ্টি, ভাই আৰু বাইদেউ এজনী আছিল, বিয়া দিছে, আৰু ভণ্টি এজনী আছিল। অকণমান ইফালে আহা, আমাৰ দৰ্শকবিলাকে তোমাক দেখা নাই। এতিয়া ধুনীয়া হৈছে নে? এতিয়া ধুনীয়া। এতিয়া কোৱা, বাকী তোমাৰ ছাবজেক্ট কি আছে? আই একদম পুৰা খাই আছে, দেখিছেনে নাই? আই পায়সটো খাই কেনেকুৱা লাগিছে? কোনে বনাইছে পায়সটো? পায়সৰ ভিতৰত দেখিছে নে দৰ্শকসকল, কি ধুনীয়া উত্তৰ দিছে। পায়সৰ বোলে ভিতৰত সোমাই চোৱা নাই। বাকী যিয়ে নহওক, মই ইয়াতে বহি থাকোঁতে মই লগ পালোঁহি সুৰুজ মিক্সাৰ বুলি ইউটিউব চেনেলৰ যিজন মানে স্বত্বাধিকাৰী বুলি ক'ব লাগিব। আচলতে ই মোৰ বন্ধুৱে হয়। আমি হঠাতে মই ইয়াত আই ঘৰতে আহি ইয়াতে লগ পালোঁ। সুৰুজ মিক্সাৰ বুলি আপোনালোকে চাই যাই থাকিব। তেখেতেও সম্ভৱ এই সপ্তাহতে আহিছিলে চাগে। ইয়াতে কি আইৰ লগত ভিডিঅ' বনাব আহিছিলে? আইৰ খবৰ ল'ব আহিলোঁ এবাৰ। আজি ৰবিবাৰ, আজি অলপমান সময় উলিয়াই আহিলোঁ। সপ্তাহত মই ৰবিবাৰটোৱে ভিডিঅ'ৰ কাৰণে সময় দিওঁ, বাকী কেইদিন মই দোকানত থাকিব লগা হয়। গতিকে আজি ওলাই আহিলোঁ, ভাল লাগিল। আপোনালোকেও চাব, পিংকুৰ চেনেলটো নতুনকৈ খুলিছে। যদিহে ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আৰু লগতে ইয়াৰো ভিডিঅ'বিলাক চাই থাকিব। বৰ কষ্ট কৰা ল'ৰাটো, ৰঙিয়াৰ পৰা আহিছে এইখন ৰ'দত আহি কিনে আমাৰ আইৰ লগত। আই আপোনালোকৰ এইখিনি জেগাখিনিৰ নাম কি আছিলে? ঔতলা। আপোনাৰ ঔতলা এনেই গাঁওখনৰ নামহে আপোনালোকৰ চুবাটো? চুবাটো এনেই মাতে ভালুক খোৱা বুলি। ভালুক খোৱা পৰা? ভালুক খাইছিল নেকি আগতে? ভালুক খোৱা পৰা আচলতে এনেকৈ নাম নহয়নে? ভালুক খোৱা পৰা, ঔতলা। ক'তনো এতিয়া ঔ গাছ বিচাৰি ফুৰিবি? সেইটোৱে আছে আৰু আছে আমাৰ বৰৌতলা এনেই নাও নহয়। বৰ ঔ আছিল নেকি আগতে? তাৰপিছত বাকী আপোনাক এটা মই ব্যক্তিগত নালাগে। এটা বননদী আছে এই মাথালিটো কাষত। বননদীটো সি পাৰে চতৌতলা। দেখিছেনে আই ঘৰৰ পিছফালে কি ধুনীয়া এখন মানে পথাৰ, সেউজীয়া একদম বহুত ধুনীয়া লাগিছে। ইয়াত বহি থাকিলে আই এচি নালাগে নহয়নে? নালাগে। ফেন চেন একো দৰকাৰ নাই? নালাগে, মই এটা বহি থাকোঁ। ইয়াতে বহি থাকা। আই আপোনাক এটা মই ব্যক্তিগত কথা সুধোঁ, আপুনি যদি বেয়া নাপায়। আপুনি মানে আপুনি এনেই চলা কেনেকৈ চলে? কি কৰি চালা মানে অভিনয়ৰ পৰা কিবা পইচা পাতি পায়? অভিনয় এটা ফাইদা মিলাব কাম কৰে। আনে বাকী আপুনি কিবা এনেই পেঞ্চন পায় নেকি? নাই, পেঞ্চন 250 টকা। মানে বৃদ্ধ পেঞ্চন পায়? বৃদ্ধ পেঞ্চন, শিল্পী পেঞ্চন বা নাই সেইবিলাক নাই। সেইটো পাৰিটো মই এইটো এৰি দিওঁ। গতিকে চাওক, ইমান ধুনীয়া অভিনয়ৰ লগত জড়িত মানুহ, ইমান ধুনীয়া অভিনয় কৰে। এজন সঁচা অৰ্থত ক'ব গ'লে এজন আৰ্টিষ্ট, কিন্তু এওঁ শিল্পী পেঞ্চনৰ পৰা বৰ্তমানেও বঞ্চিত হৈ আছে। হয়তো যোগাযোগৰো মাধ্যমটো পোৱা নাই, ক'ত কেনেকৈ যোগাযোগ কৰিব লাগিব। সেইটোৱে আকৌ এইবিলাক আঠপালিকে সোমাই হ'ল হয়। প্ৰয়োজন হ'লে তাৰমানে আপুনি প্ৰয়োজন হ'লে বৃদ্ধ পেঞ্চনটো এৰি দিব যদি শিল্পী পেঞ্চনটো পায়। গতিকে দৰ্শকসকল, যদি কোনোবা এনেকুৱা এইলাইনৰ মানুহ আছে, আপোনালোকে অলপমান আইক সহায় কৰক। আচলতে আইৰ অৱস্থাটো খুব মানে বৰ্তমানৰ যুগত চলিব পৰা নহয়। এতিয়া যদি কণ্ট্ৰলৰ চাউলকেইটা নাপালোঁ হয়, এই 5টা পৰিয়ালকে সত্য কথা কৈছোঁ। গতিকে দৰ্শকসকল, বহুত বেছি দীঘলীয়া সময় আৰু এটা নকৰোঁ। কথা নহয়, মাটি একদম নাই
এই ঘৰৰ ভিতৰতে মুমিয়াকক খুজি লৈছোঁ এনেকৈ আছোঁ আৰু শুনিছে দৰ্শকসকল মানে আপুনি যে মোমায়েক বুলি ক'লে আপোনাৰ হেৰি নাই নেকি আপোনাৰ মানুহজন মই মানুহজনৰ পৰা আহিছোঁ সিহঁতৰ অত্যাচাৰ বেলেগ ভালদৰে শুনিব দৰ্শকসকল অত্যাচাৰ বেলেগ মানে কওকচোন মোক নিলা হয় নি পেলাই এই নহয় প্ৰথমতে এটা নিলা সিহঁতৰ তাই এটা ছোৱালী হ'ল তাৰপাছত এটাৰ কিবা মানে ইফাল সিফাল হৈয়ে বেয়া হৈয়ে তাইক বাদ দিলা দি পেলাই আকৌ মোক নিলা সিহঁতৰ মোৰ এটা ল'ৰা চানা হ'ল ল'ৰা চানা হওঁতে যদি সিহঁতৰ গতি মতি মই বুজি পালোঁ পাই পেলাই ধৰি 5 দিন জন্ম পোৱা লেখীয়াটো মই লৈ পেলাই এঘৰত গুচি আহিছোঁ সেই আহায়ে ঐ নিচিনা মানুহ হ'লে বেলেগ এখন ঘৰত পলা হয় কিন্তু মই চকুকান নিদিলকীয়া ল'ৰাটো মোৰ আধালেনি নকৰোঁ থাকিলেও একে জেগাত হয় মোৰ নিজে বেয়াহে শুনিছে আই কিমান কষ্টৰ মাজেৰে মানে এইখিনি পাইছে আপোনালোকে শুনিলে বাই আই যিজন মানুহৰ লগত বিয়া হৈছিলে কিবা এটা কণ্ডিশ্যনত ঘৰুৱা কাৰ্যত আইতা গুচি আহিব লগা হ'ল তাৰপিছৰ পৰা মানে মোমায়েকৰ ঘৰত মানে আপোনাৰ ঘৰত থাকিবি এতিয়া ঘৰতে বুলি নহয় এতিয়া এইখিনি মাটি মই মুমিয়াকক মাটিত ঘৰ দুৱাৰ বনাই আছে সেইখিনি আপোনালোকৰ মুমিয়াকৰ ঘৰ আচলতে হয় বহুত কষ্ট হৈছে আচলতে আছিলে আৰু আপোনাৰ কোনটো ভিডিঅ'ৰ পৰা আপুনি বেছি মানে ভাইৰেল হৈ গ'ল এই হেৰি বাইক চলোৱা চলাওঁ দৰ্শকসকলে দেখিছিলে আপোনালোকে আয়ে আৰু দীপদা বাইক কিনিবলৈ দীপদা আপোনাৰ ল'ৰা হৈছিলে আপোনাৰ ল'ৰা বাইক কিনিবলৈ গৈছিলে আই নাতিজনীয়ে আকৌ এই আমালোকে কি লৈ আহিলে কি মানে প্ৰসাদ কিবা আছে নেকি তোমালোকৰ ঘৰত আজি আমাৰ ভণ্টিটোৰ আজি জন্মদিন ভণ্টিটো জন্মদিন আজি আমি মানে ভাল টাইমত আহিছোঁ দিয়া বহুত বস্তু আনিছেহে তুমি খাই ভাল লাগছে ন মানে ভাল লাগিছে হয় আকৌ নাখাওঁ কিয় কৰা খাই ভাল লগা বুলি গম পোৱা নাই নহয় খাই চাব লাগে মালটো খাই চাব লাগে ঠিক একদম নেচাৰেল একদম মানে বেলেগ ধৰণৰ নেচাৰেল পানী বৈয়ে আছে চৌকে মাৰিলে কোনো দেখা পাব ঠিক আইতা এইখিনি দেই আইতা ঠিক আছে বাৰু আইতা আমি বহুত দীঘল নকৰোঁ কথাখিনি সমাপ্ত কৰিম এইখিনিতে আকৌ আহিম বাৰু কেতিয়াবা আকৌ আহিম বাৰু বহুত বাকী এনে আপোনাক আৰু এটা কথা সুধোঁ ধেমালিৰ মাজেৰে কথাবিলাকো সুধি আছোঁ বাৰু আপোনাৰ এনে ভৱিষ্যত পৰিকল্পনা কিবা আছে নেকি বা অভিনয়ৰ কথা কৈছোঁ মই আৰু ভৱিষ্যতে কিবা ডাঙৰ অভিনয় কৰা কিবা হেঁপাহ আছে নেকি কোনোবা ডাঙৰ অভিনেতাৰ লগতে হওক বা কিবা ডাঙৰ পৰ্দাতে হওক কামনো নহ'ব আজিকালি দেখাত মানুহবিলাক বুঢ়া হ'লে মন কেতিয়াও কাৰণ একদম মন একে নিচিনাই বয়সটো এটা নম্বৰহে নম্বৰ আচলটো হৈছে মন সেই হয়নে নহয় কি কথাবিলাক কয় ঠিক কথা এতিয়া আপুনি মানে যদি সুবিধা পায় আপুনি ডাঙৰ পৰ্দাত কাম কৰিবলৈ আপোনাৰ মানে হেঁপাহ এটা আছে সুবিধা আকৌ ক'বাও লাগব হয় বুজি পাবাও লাগব হয় দৰ্শকসকল আপোনালোকে যদি কোনোবা হেৰি আছে আইৰ কথাটো শুনিলে বহুত ধুনীয়া অভিনয় কৰে আয়ে সুবিধা পালে ডাঙৰ পৰ্দাত অভিনয় কৰিব মন আছে বুলি ক'লে আমিও আশা কৰিম যাতে আইক আমি ডাঙৰ চিনেমাটো যাতে পাওঁ কৌতুক অভিনেতা হিচাপে নহয় বাৰু যিয়ে নহয় আই আমি যাই থাকিম এতিয়া গাজিখিনি খাই যাম ঠিক আছে হয় দৰ্শকসকল আমি বৰ্তমান আইৰ ওচৰৰ পৰা বিদায় ল'ম আকৌ আপোনালোকক লগ পাম নতুন ভিডিঅ' লৈ আকৌ চেষ্টা কৰিম আৰু এনেকুৱা কিছুমান মানুহৰ লগত আমি কথা পাতিম ভিডিঅ' বনাম আপোনালোকে চাই যাব নমস্কাৰ